সোমাই যাব পাক কিবা কিনি দিয়ে বোলে চাওচোন কি কিনি দিয়ে আপোনালোকক দেখাম বাৰু এতিয়া গৈ আছোঁ হেল্ল' ভিউৱাৰ্ছ ইটছ মি মধুস্মিতা শৰ্মা ৱেলকাম বেক টু মাই ইউটিউব চেনেল মধুস্মিতাছ ফেয়াৰ আপোনালোকৰ কেনে খবৰ মই ভালেই আছোঁ আৰু আজি 1 মাৰ্চৰ 1 তাৰিখ আজি সকলোৱে গমেই পায় আজি মহাশিৱৰাত্ৰি চ' বিয়াৰ পিছত মোৰ এইটো ছেকেণ্ড টাইম শিৱৰাত্ৰি চ' আজি মই পূৰা ফাষ্টত আছোঁ এতিয়ালৈকে একো খোৱা নাই এতিয়া মন্দিৰলৈ যাম হাজবেণ্ড ৰেডি হৈ আছে আৰু মই পূজাৰ যি সামগ্ৰী লাগে ধুনীয়াকৈ গোটেইখিনি ৰেডি কৰি ল'লোঁ আপোনালোকক দেখুৱাই আছোঁ মই খৰাই দিম চ' ধুনীয়াকৈ গোটেই বস্তুখিনি যি সামগ্ৰী লাগে গোটেইখিনি মই ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ আপোনালোকক দেখাই আছোঁ যাবলৈ ওলাইছোঁ এতিয়া ৰেডি হৈ গ'লোঁ কেনেকুৱা লাগিছে ক'বচোন ফুল লুকটো দেখুৱাই আছোঁ বাৰু আৰু এতিয়া আমি এতিয়া দুপৰীয়া হৈ গ'ল 12টা বাজি পাৰ হ'ল মানে ৰাতিপুৱা টাইমত অলপ ভিৰ থাকে ন চ' ভাবিলোঁ ঠেলা হেঁচাত মানে ভালকৈ দিব নোৱাৰিম সেইটো কাৰণে ভাবিছোঁ অলপমান দেৰিকৈ যাওঁ সেইকাৰণে অলপমান দেৰিকৈ ওলালোঁ এতিয়া ধুনীয়াকৈ শান্তিকৈ দিব পাৰিম ধুনীয়াকৈ বস্তুখিনি আজি এই কেঁচা পাতৰ কাপোৰযোৰকে পিন্ধিলোঁ কিয়নো এইযোৰ বগা ৰঙৰ আৰু নামঘৰ পূজা পাৰ্বণ আৰু বিশেষকৈ মন্দিৰ এনেকৈ বুলি ক'লেতো হোৱাইট কালাৰে মনলৈ আহে আৰু কিয়নো বগা ৰংটো পবিত্ৰ ৰং গতিকে আজি এই কেঁচা পাতৰ কাপোৰযোৰকে পিন্ধিলোঁ এয়া আমি এতিয়া গৈ আছোঁ মন্দিৰলৈ আপোনালোকক তাত আকৌ লগ পাই আছোঁ এতিয়া অলপ বজাৰৰ পৰা আহোঁগৈ বজাৰত সোমাই যাব পাক কিবা কিনি দিয়ে বোলে চাওচোন কি কিনি দিয়ে আপোনালোকক দেখাম বাৰু এতিয়া গৈ আছোঁ অলপ বজাৰলৈ এয়া জুৱেলাৰী শ্বপত আহিলোঁ মে বি খাৰু কিনি দিব চাগে দেই আপোনালোকক দেখুৱাম এয়া খাৰু কিনি আহিলোঁ আৰু একচুৱেলি এইটো খাৰু কিনাটো এইটো এটা মহত্ব আছে আজি শিৱৰাত্ৰিৰ দিনটোত কিয়নো শিৱ বাবাৰ ফেভৰেট কালাৰ হয় গ্ৰীণ আৰু ৰেড বিশেষকৈ গ্ৰীণ চ' আজিৰ দিনটোত যোন মানে এনেকৈ বিবাহিত আছে তেওঁলোকে যদি এনেকৈ গ্ৰীণ আৰু ৰেড কালাৰৰ এনেকৈ বেলেগ খাৰু নহ'ব কিন্তু চিচাৰ খাৰু এনেকৈ গ্লাছৰ যে পোৱা যায় চিচাৰ খাৰু আগতে যে ডজন ওলাইছিলে পূজাত সেইবোৰ যদি পিন্ধে দেন ভাল বুলি কয় আৰু গতিকে কিমান দূৰ শুদ্ধ নাজানো কথাটো কিন্তু ভাল বুলি কয় মংগল বোলে এইবোৰ গতিকে চ' কিনি দিলে মোক 2 ডজন দোকানটোত পিন্ধি ল'লোঁ মই গ্ৰীণ আৰু ৰেড যদি আপোনালোকেও পাৰে তেন্তে কিনিব আৰু এনেকৈ পিন্ধিব শিৱৰাত্ৰিৰ দিনটোত আৰু বিশেষকৈ আকৌ শাওণ মাহ কিছুমানে আকৌ শাওণ মাহ গোটেই শাওণ মাহটোৱে পিন্ধে একে প্ৰথমৰ পৰা একদম শেষলৈকে গোটেই শাওণ মাহটোৱে এনেকৈ গ্ৰীণ কালাৰ আৰু ৰেড কালাৰ চিচাৰ খাৰু এনেকৈ পিন্ধে তো আপোনালোকে যদি পাৰে তেন্তে কিনিব এইটো শুভ হয় বোলে ঠিক আছে এতিয়া আমি মন্দিৰলৈ গৈ আছোঁ তাত পূজা কৰিম আপোনালোকেও চাই থাকক আমি মন্দিৰ আহি পালোঁ ভাবিছিলোঁ ভিৰ কম হ'ব বুলি এতিয়াও ভিৰ বহুত আছে চ' যাওঁচোন বাৰু আপোনালোককো দেখাই যাম এতিয়া বহুত বেছি ভিৰ আছে ভাবিছিলোঁ কমিব বুলি এয়া মন্দিৰ এই ভাগ আৰু বহুত ডাঙৰ মন্দিৰ আছে কিন্তু এখন মন্দিৰ ইমান ডাঙৰ নহয় যদিও সৰু যদিও মানে ইয়াতে ভাল লাগে কিবা এটা শিৱ পূজা বুলি ক'লে এইখন সম্পূৰ্ণ শিৱ মন্দিৰ গতিকে এইখনতে কিবা এটা ভাল লাগে চ' এইখনতে আহিছোঁ প্ৰত্যেকবাৰ ইয়াতে আহোঁ
এইফালে খিচিৰি আয়োজন চলি আছে আৰু এয়া মোৰ পতিদেৱে খিচিৰি ল'বলৈ গৈছে খাব মইতো খাব নোৱাৰিম বিকজ মই ফাষ্টত আছোঁ মন্দিৰৰ পৰা ঘৰলৈ গৈ আছোঁ আৰু ভিৰ আছিলে এতিয়াও ভিৰ আছিলে ভিৰ কমা নাছিলে কিন্তু মৰ্ণিঙতকৈ মেবি বহুত বেছিয়ে কম কিয়নো পূজা ভাগ মানে বহুত ধুনীয়াকৈ কৰিব পাৰিলোঁ শৰাই ভাগো ধুনীয়াকৈ আগবঢ়াব পাৰিলোঁ আৰু প্ৰাৰ্থনা কি কৰিলোঁ বুলি যদি জানিব বিচাৰিছে প্ৰাৰ্থনা তেনেকৈ একো বিচৰা নাই ভগৱানৰ পৰা কিয়নো ভগৱানে যিখিনি দিছে সেইখিনি যথেষ্ট তাৰ বাবে ধন্যবাদহে দিছোঁ ভগৱানক মই ভগৱানৰ পৰা তেনেকৈ একো নিবিচাৰোঁ কিন্তু যিখিনি দিছে এতিয়ালৈকে বা আগতো বা এতিয়ালৈকে যিখিনি দিছে তাৰ বাবে ধন্যবাদ দিওঁ ভগৱানক আৰু ভৱিষ্যতে ভগৱানে যি ভাল হয় তাকে কৰিব সেইটোতো হয়েই গতিকে আৰু কি দিছোঁ কৰিছোঁ সেইটো ডাঙৰ কথা নহয় কোনে কি দিছে কোনে কি নিয়মত কৰিছে একো ডাঙৰ কথা নহয় কোনে কেনেকৈ মানে মনৰ পৰা যদি ফুল এপাহো দিয়া হয় মনৰ পৰা যদি পানী এঘটো ঢালা হয় তেন্তে সেইটো ভগৱানে গ্ৰহণ কৰে গতিকে সেইটো বিশ্বাসতে মই যেনেকৈ পাৰোঁ যি ধৰণে পাৰোঁ মই তেনেকৈ পূজা ভাগ কৰিলোঁ আৰু শৰাই ভাগ আগবঢ়াইছোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ভাল লাগিলে গৈ পেলাই এতিয়া গৈ আছোঁ ঘৰলৈ এতিয়া ঘৰলৈ গৈছিলোঁ ঘৰলৈ গৈ পেলাই প্ৰসাদ দিলোঁ চবকে দি পেলাই এতিয়া আকৌ মোৰ ঘৰত গৈ আছোঁ মানে মোৰ মাৰ ঘৰলৈ গৈ আছোঁ অথনি ডিৰেক্ট যাব পাৰিলোঁ হয় কিন্তু মন্দিৰৰ পৰা বোলে ডিৰেক্ট ঘৰত যাব লাগে ফাৰ্ষ্ট সেইটো কাৰণে প্ৰথম ঘৰত গ'লোঁ ঘৰত গৈ পেলাই গোটেইখিনি দি আহিলোঁ সকলোকে প্ৰসাদ দি আহিলোঁ দি পেলাই এতিয়া ঘৰলৈ গৈ আছোঁ মানে মাৰ ঘৰলৈ গৈ আছোঁ আৰু এইফালে মোৰ মিষ্টাৰে ড্ৰেছ আকৌ চেঞ্জ কৰি দিলে বিকজ আজিও অফিচিয়েল কাম আছে আজিৰ দিনটোতো ৰেষ্ট নাই এতিয়া ফৰ্মেল লুকত আহি গ'ল আৰু মোক এতিয়া ঘৰত আকৌ থৈ পেলাই আকৌ ডিউটিলৈ ওলাই যাব সেইটোতে অলপ বেয়া লাগি যায় বাৰু কিন্তু কি কৰিম উপায় নাই মেনেজ কৰিব লাগিব ন অলপ ফ্ৰুটছ মাৰ্কেটত আহিলোঁ এতিয়া অলপ ফ্ৰুটছ লৈ লওঁ ফ্ৰুটছ কিনি লওঁ মই এতিয়া ভাবি আছোঁ কি কিনো চাওঁচোন অভাৰব্ৰিজটো হৈ আছে দুটাকৈ হৈ আছে অভাৰব্ৰিজ এইটো SBIৰ ওচৰতো আমাৰ লংকাপতিলৈ যোৱাৰ ৰাস্তাৰ ফ্ৰণ্টত এইফালে দেখিছেনে ইমান ধুনীয়াকৈ হৈছে যেতিয়া পূৰা কমপ্লিট হৈ যাব পূৰা ধুনীয়াকৈ হৈ যাব তেতিয়া বহুত ধুনীয়া লাগিব হেল্ল' গাইজ ঘৰ আহি পাই গ'লোঁ আৰু গোটেই দিনটো আজি মোৰ ফাষ্টিং আছিলে ভোক লাগিছে গোটেই দিনটো একো খোৱা নাই এতিয়ালৈকে একো খোৱা নাই মই আৰু এতিয়া মই ফলাহাৰ খাম গোটেই দিনটো আজি ফলাহাৰ খাই থাকিম আৰু ৰাতিলৈ একেবাৰে বইল চইল কিবা এটা কৰি খাম আৰু এতিয়া ধুনীয়াকৈ ড্ৰেছ চেঞ্জ কৰি পেলাই ফ্ৰেছ হৈ লওঁ তাৰপিছত ফল খাম আৰু আজি ব্লগটো যদি ভাল লাগিলে দেন লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আজি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোত ভিজিট কৰিছে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব হিট দি বেল আইকন এণ্ড মোৰ নেক্সট ভিডিঅ' লৈ পেলাই অতি শীঘ্ৰে আপোনালোকক লগ পাই আছে এতিয়া